হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো নতুনকৈ মই কাম এটাত যাব ওলাইছোঁ। ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। তেনেহ'লে ব'লকচোন, মই আজি ক'ত যাওঁ। ফাইনেলি মই আহি পাই গ'লোহি। তো ট্ৰেইনিং চেণ্টাৰ হয়। ব'লকচোন, কি কৰিছে চাওঁ, আপোনালোককো দেখাম। তো চাওকচোন পৰিৱেশটো কিমান ভাল লাগিছে। পঞ্চায়ত পৰিৱেশ ছাৰে কিবা কৈ আছে। মই ঘৰ পালোহি আৰু ৰাতিৰ সাজটো কেনেকৈ বনাম আপোনালোকক দেখাই যাম। পিঁয়াজ অলপ দি দিলোঁ, তো লগতে আলু অলপো দি দিছোঁ। এনেকৈ দালি-কালিখিনি দি দিছোঁ। অলপ বনাম বুলি লৈছোঁ। শুকতি মাছ, এয়া জলকীয়া, এয়া আদা ৰহুন আৰু এয়া পিঁয়াজ। পিঁয়াজ অলপ দি লৈছোঁ, তাৰপাছত আদা ৰহুনখিনি দি তো এয়া মাছখিনি দি দিলোঁ। এতিয়া জলকীয়া কেইটামানো দিছোঁ। অলপ লৰাই দিব লাগিব। নৰসিংহ, ভেদাইলতা, মানিমুনি আৰু পদুনা পাত গোটেইখিনি একলগতে দি লৈছোঁ। অলপ হাফ বইল হ'লে হ'ব আৰু। তো আপোনালোকে শুকতি মাছৰ চাটনি ৰেচিপিটো কেনেকৈ বনায় তো কমেণ্ট কৰি জনাবচোন বাৰু। গ'ল খুন্দা এই আমাৰ খানা ৰেডি হৈ গ'ল। তো চাটনি, পটল ফ্ৰাই, কণী হ'ল, চব্জি ৰেডি। তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো। পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে লগ পাম।